নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ ইন এছাম চেনেলটিলৈ। আজি আমি শিকিম মাল্টিপ্লিকেশ্যনৰ শ্বৰ্ট ফৰ্মুলা নাম্বাৰ 2। চ' এই ফৰ্মুলা আমি শিকিম যিকোনো নাম্বাৰক 1 থকা সংখ্যা অৰ্থাৎ 11 বা 111 এনেকুৱা নাম্বাৰেৰে যিকোনো সংখ্যা পূৰণ কৰিব লাগিলে আমি কি ধৰণৰ ফৰ্মুলা ইউজ কৰিম। চ' শিকোৱা হওক। এইটো ৰিক্সত আমি কৰিবলৈ প্ৰথমতে চাব লাগিব ইয়াত 1 থকা সংখ্যা কিমানটা ডিজিট আছে। ইয়াত 2টা আছে, গতিকে আমি প্ৰথমতে সংখ্যাটো ইয়াতে বহুৱাম। নেক্সট আমি পেয়াৰ কৰিম, 2টা পেয়াৰ কৰি যোগ কৰিম। ইয়াতে যোগ কৰিলে আমি 11 পাম, গতিকে 11ৰ 1 ইয়াতে ৰাখি হাতে যোৱা 1টো ওপৰত পাতি দিম। তাৰপাছত ইয়াত থকা দশকৰ কৰা সংখ্যাটো ইয়াতে পাতি দিম। ইয়াতে পাতিলে 4 প্লাছ 1 5 হ'ব, গতিকে 570। ঠিক তেনেদৰে আমি যদি তলৰ সংখ্যাটি চাওঁ, ইয়াত প্ৰথমতে আমি 9 কৰা সংখ্যাটো ইয়াত বহুৱাই ল'ম ৰাইট চাইডে। তাৰপাছত আমি 2টা পেয়াৰ কৰিম। পেয়াৰ কৰি গ'লে আমি পাম 7 9 16, গতিকে 6 ইয়াতে 1টো ওপৰত যাব, হাতে যাব। এই দুটা আমি যিহেতু পেয়াৰ কৰিলোঁ, এতিয়া নেক্সট পেয়াৰ কৰিম আমি 7 আৰু 3। এই দুটা যোগ কৰিলে আমি পাম 10। 10ৰ আগতে যিটো হাতে যোৱা 1 আছিলে সেইটোৰে হ'ব 11। আকৌ এগেইন ইয়াতে 1 হাতে যাব, আৰু শেষত আমি 3 সংখ্যাটো ইয়াতে বহুৱাম। 3 1 4। চ' এনচাৰ হ'ব 4169। এইবাৰ চাওঁ হওক, 1 থকা 3টা সংখ্যাৰে অৰ্থাৎ 111ৰে যিকোনো সংখ্যা পূৰণ কৰিলে আমি কেনেকৈ কৰিম। চ' ইয়াত 3টা সংখ্যা আছে, গতিকে আমি প্ৰথমতে ইয়াৰ এককৰ ঘৰৰ সংখ্যাটো ইয়াৰ ৰাইট চাইডে পাতি ল'ম। তাৰপাছত 2টা পেয়াৰ যোগ কৰিলে আমি 7 পাম, গতিকে 7টো ইয়াতে বহাম। তাৰপাছত আমি 3টা সংখ্যা যোগ কৰিব লাগিব। যিহেতু ইয়াত 3টা আছে, 111 আছে, গতিকে আমি যিটো ট্ৰিক্স আমি ইউজ কৰিম তাৰ বাবে গোটেইকেইটা সংখ্যা যোগ কৰিব লাগিব। এইকেইটা যোগ কৰিলে আমি পাম 3 9 12, 12 4 16, অৰ্থাৎ 16ৰ 6টো আমি ইয়াত বহুৱাই ল'ম, আৰু 1 বাকী যোৱা 1টো হাতে যোৱা 1টো ইয়াৰ ওপৰত বহুৱাই ল'ম। নেক্সট আমি 3 আৰু 9 পেয়াৰ কৰিম। এই দুটা যোগ কৰিলে আমি 12 পাম। 12 1 13, গতিকে 13ৰ 3 বহুৱাই ল'ম, আৰু হাতে যোৱা 1টো ওপৰত পাতি ল'ম, আৰু শেষত থাকিব 9, অৰ্থাৎ 9টো 9 1 10, গতিকে এনচাৰ হ'ব 103674। সেইদৰে ছেকেণ্ড এক্সাম্পলটোত আমি প্ৰথমতে 3টো ৰাইট চাইডে বহুৱাই ল'ম। তাৰপাছত 3 আৰু 4 পেয়াৰ কৰিলে যোগ কৰিলে আমি তাৰ ভেল্যু পাম 7। 7টো ইয়াত বহুৱাই ল'ম। তাৰপাছত যিহেতু ইয়াত 3টা আছে, সেই ট্ৰিক্সৰ বাবে আমি 3টা সংখ্যা গ্ৰুপ কৰি যোগ কৰি ল'ম। যোগ কৰিলে আমি পাম 5 4 9, 9 3 12, যিহেতু ইয়াত কোনো হাতে যোৱা নাছিল। 12ৰ 2, আৰু এতিয়া ওপৰত হাতে যাব 1। তাৰপাছত আমি এই দুটা পেয়াৰ কৰিম। এই দুটা পেয়াৰ কৰিলে পাম 5 4 9, 9 1 10, চ' 10ৰ 0 হাতে গ'ল 1, আৰু এইবাৰ বাকী ৰ'ল 5 5 1 6, গতিকে ইয়াত আমি ৰিজাল্টটো পাম 60273। চ' এইটো আছিল শ্বৰ্ট ট্ৰিক। চ' আজিলৈ এইটো ট্ৰিক্স আছিলে। যদি আপোনালোকৰ কিবা জানিব আছে, কমেণ্ট বক্সত আপোনালোকে মোক জনাব পাৰে, মই নিশ্চয় ৰিপ্লাই কৰিম। আৰু এনেকুৱা কিছুমান ট্ৰিক্স শিকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।